মই গৈছিলোঁ নগাঁও জিলাৰ সমীপতে অৱস্থিত জামুগুৰিৰ গৰখীয়া থানলৈ। এই থানখনৰ যে বহুতো অদ্ভুত ৰহস্য আছে। আহকচোন জানো সকলোৱে। নগাঁও জিলাৰ পৰা 10 কিলোমিটাৰ আঁতৰত থকা পশ্চিমে আছে নগাঁও জিলাৰ পৰা বেবেজীয়া। বেবেজীয়াৰ পৰা এখন গৰখীয়া থানৰ গেটখন দেখিছেই। গৰখীয়া থানৰ গেটখনেদি সোমাই গৈ প্ৰায় 1.5 কিলোমিটাৰমান যোৱাৰ পাছতে গৰখীয়া থানখন পায়। গৰখীয়া থানৰ বহুত ঐতিহ্যমণ্ডিত বহুতো কথা আছে। ইয়াত আনকি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদো আহিছিল স্বাধীনতাৰ পূৰ্বে। বহুতো নিসন্তান লোকে ইয়াত শৰাই এভাগ আগবঢ়াই নহ'লে মিঠৈৰ টেকেলি এযোৰ দি ইয়াত সন্তান লাভ কৰিছে। ইয়াৰ ভগৱানৰ আশীষ লাভ কৰি বহুতে সন্তান প্ৰাপ্তি কৰিছে। আহিয়ে দেখা পালোঁ যে শৰাইৰ এদিন আছে। শৰাইৰ এদিন অনুষ্ঠিত কৰা হ'ব 29 আৰু 30 জুলাই তাৰিখে। এতিয়া যাওঁ থানৰ ভিতৰলৈ। এই থানখন প্ৰায় 300 বছৰ পুৰণি থান হয়। 300 বছৰৰ পূৰ্বে ইয়াত এটা মুৰলীধাৰী কৃষ্ণৰ মূৰ্তি, শিলৰ মূৰ্তি আছিলে। শিলৰ মূৰ্তিটো নিজে আহি প্ৰতিষ্ঠা হৈছিল, স্থাপিত হৈছিলে। এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে বাৰে বাৰে তাত অঁতৰাই পেলাই ডিমৌ বিলত পেলাই থৈ আহে। পেলাই থৈ অহাৰ পাছতে আকৌ ৰাতি আহি নিজে একে ঠাইতে প্ৰতিষ্ঠা হৈ থাকে। সেইটো এটা বহুত আচৰিত কথা। আৰু এটা বাৰু আচৰিত কথা হ'ল কি, ইয়াত নিজে ৰাতি বহুত বন্তি প্ৰজ্বলন হৈ থাকে গোটেই চাৰিওকাষে, কিন্তু মানুহৰ মাত শুনিলে এগছিও বন্তি নোহোৱা হৈ যায়। শ্ৰীকৃষ্ণৰ আশীষ ল'লোঁ। ভকতসকলেও ধুনীয়াকৈ আশীৰ্বাদ দিলে। ইয়াতে যিকেইজন ভকত বহি আছিলে তেখেতসকলক ক'লোঁ কাৰ্যভাৰ কেনেকৈ চলি আছে, মন্দিৰৰ বিষয়ে দুআষাৰ কওকচোন। মইতো জানাখিনি আপোনালোকক জনাইছোৱেই, তথাপিও তাৰ বাহিৰে দুআষাৰমান জানিব বিচাৰিলোঁ। কাৰ্যালয়টোৰ ভিতৰলৈ তেওঁলোকে লৈ গ'ল যে কাৰ্যালয়টো নতুনকৈ বনোৱা হৈছে, আহক আমি কাৰ্যালয়তে বহি কথা পাতোঁ। কাৰ্যালয়টো খুব ধুনীয়াকৈ বনাইছে। ইয়াত মহাপুৰুষসকলৰ ধুনীয়াকৈ ফটো লগাই থোৱা হৈ আছে, কৃষ্ণৰ ফটো আছে। তেওঁলোকো ধুনীয়াকৈ বহি লৈছে আৰু মোকো তাতে বহিবলৈ দিলে। আহকচোন আমাৰ গৰখীয়া থানখনৰ বিষয়ে তেখেতলোকৰ পৰা দুআষাৰমান জানি লওঁ। নগাঁও জিলাৰ জামুগুৰি গাঁৱৰ সাৰ্বজনীন গৰখীয়া থানখন অতি প্ৰাচীন, প্ৰায় 352 বছৰীয়া পুৰাতন এখন অতি পুৰণি থান। আমাৰ এই থানখনত বিভিন্ন মহিমামণ্ডিত বিভিন্ন কাৰণত দূৰ দূৰণিৰ ভকতসকল আদি ইয়াত শৰাই সন্ধিয়া আগবঢ়ায়। আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহাৰ উপৰিও সুদূৰ আমেৰিকাৰ পৰাও শৰাই সন্ধিয়া আহিছে। আমি ধন্য হৈছোঁ আৰু ভকতসকলো ইয়াত শৰাই সন্ধিয়া আগবঢ়াই নিজে কৃতাৰ্থ হৈছে। তেওঁলোকে ইয়াৰ পৰা উপকাৰ যথেষ্ট পাইছে। এই থানখনত আমি প্ৰধানকৈ 3টা উৎসৱ আমি উদযাপন কৰোঁ। আমাৰ দৌল উৎসৱ উদযাপন কৰা হয় আৰু দৌল উৎসৱৰ পাছতেই আমাৰ গৰখীয়া সভা আৰু শৰাই এদিন অনুষ্ঠান এটি আমি আয়োজন কৰোঁ। অতি বৃহৎ আয়োজন হিচাপে কৰা হয়, য'ত আমাৰ 600-700খন শৰাই বিভিন্ন ভকতসকলে আগবঢ়ায় আৰু তেওঁলোকসকলে নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে যেনেধৰণে আগবঢ়ায় তেনেধৰণে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হৈছে আৰু সেই বিশ্বাস ৰাখি শৰাই সন্ধিয়া সংখ্যা সদায় দিনে বাঢ়ি গৈ আছে। এই উৎসৱভাগৰ পিছতো আমি মাঘৰ উৰুকাৰ নিশা বুলিবলৈ এটি অনুষ্ঠান আমাৰ ইয়াত আয়োজন কৰা হয়। ভকতসকলে সেই অনুষ্ঠানতো যথেষ্ট সহযোগিতা আগবঢ়ায়। আমাৰ এই থানখনলৈ ৰাজনৈতিক নেতা পালিনেতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সাহিত্যিক বা কবি সমালোচক বিভিন্ন ধৰণৰ মানুহ ইয়ালৈ আগমন হৈছিল। আমি সকলোকে যথাসাধ্যে সেৱা শুশ্ৰূষা আগবঢ়াবলৈ চেষ্টা কৰি আহিছোঁ। এয়া হৈছে আমাৰ থানখনৰ সাধাৰণ সম্পাদক আৰু মই হৈছোঁ এই থানভাগৰ উৎসৱ উদযাপন কমিটিৰ সম্পাদক। এই থানভাগৰ পূজাৰীৰ সহায়ক
ইয়াত বিভাগৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী, আমি যিমান পাৰোঁ ভকতসকলৰ শুশ্ৰূষা আগবঢ়াবলৈ সকলো ফালৰ চেষ্টা কৰি আহিছোঁ। কোনো ধৰণৰ ক্ষতি আমি কৰা নাই আৰু সকলো ভক্তৰে মনোবাঞ্ছা পূৰণ হওক, আমি গৰখীয়া গোসাঁইৰ ওচৰত সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ। এইবাৰ শৰাই দিন আমাৰ জুলাই 29 আৰু 30 জুলাইত আমি অনুষ্ঠিত কৰিছোঁ। শাওনৰ 12 আৰু 13 তাৰিখে আমি সকলো ভক্তকে ইয়াত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ আগমন আমি কামনা কৰিছোঁ। হয়, শৰাইৰ এদিনৰ কথা দেখিছিলোঁৱে। মই প্ৰথম আহিয়ে আপোনালোকক কৈছিলোঁৱে শৰাই এদিন আছে, আপোনালোক যদি কোনোবাই যদি আগ্ৰহী হয় তেতিয়াহ'লে দিব পাৰে, শৰাই আগবঢ়াব পাৰে আপোনালোকৰ মনৰ কামনা পূৰ্ণাৰ্থে। বহুত প্ৰমাণী হয় এখন থান, আপোনালোকে যদি বিচাৰে আহিব পাৰে। এইটো নতুন মন্দিৰৰ কামো কৰি আছে। এই ভাগ নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। গাঁৱৰ মাজভাগলৈকে মন্দিৰ লিংগ ৰাস্তা হিচাপে অসম চৰকাৰ অসম দৰ্শন আঁচনিৰ অধীনত বনোৱা হৈছে। এইটো সম্পূৰ্ণ পকীকৰণ কৰি দিয়া হৈছে। গাঁৱৰ মাজৰ এটা PW ৰাস্তা হিচাপে নামাকৰণ কৰা হৈছে। এইখনেই হৈছে নগাঁও জিলাৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থান। এতিয়া আপোনালোকক থানখন দেখালোঁ, এড্ৰেছটো দিলোঁ বাৰু। এতিয়া আৰু সেৱা ল'লোঁ, সেৱা লৈ ঘৰলৈ উভতিলোঁ।